চ' কেতিয়াবা এই বস্তুটো ঘূৰাই পাইছা আজি এইটোৱে ঘূৰাম আহা চ' হেল্ল' ল'ৰা ছোৱালীহঁত মোৰ নাম ৰাহুল হয় এণ্ড মই এজন গ্ৰাফিক ডিজাইনাৰ হয় এণ্ড ৱেলকাম টু এ ডে ইন এ লাইফ অফ গ্ৰাফিক ডিজাইনাৰ আজি অফিচ আহি দেখিলোঁ যে কোনো অহাই নাই চ' মই তলত গৈ চাবিটো লৈ আহি আকৌ ওপৰত আহি তলাটো খুলি অফিচৰ ভিতৰত সোমাইছিলোঁহে এনেতে দেখা পালোঁ আৰিফা আহি পালে 2 মিনিট আগত গম পোৱা হ'লে মই ইমানখিনি কষ্ট কৰিব নালাগিল হয় বাৰু বাদ দিয়ক এইবিলাক চ' এজ ইউজুৱেল কাম কৰি আছিলোঁহে এনেতে লাঞ্চ টাইম হ'ল গৰমটো অলপ সোনকালে অহা নাই নে বাৰু মোৰ আকৌ ঠাণ্ডা দিনকেইটাই বেছি প্ৰিয় নতুন বাইক লোৱা নাই দেই সেইখন বেলেগৰ আকৌ চাইছোঁ বাৰু মোক কেনেকুৱা দেখি মোৰ মৰমৰ স্কুটিখনেই ভাল তাতকৈ তাৰপিছত আহিলোঁ আমি লাঞ্চ কৰিবৰ কাৰণে লাঞ্চ মানে আজি ভাতেই খালোঁ ভাত খাই লৈ ওলাইছিলোঁহে এনেতে এইটো বস্তু দেখা পালোঁ সৰু থাকোঁতে বহুত খাইছিলোঁ পিছে আজিকালি এই দোকানবোৰত নাপায় দেখোন ঘৰতে এইটো বস্তু খাই ডাঙৰ মানুহৰ দৰে লগৰবোৰৰ আগত লেবেল দিছিলোঁ এনিৱে খাই লৈ আহি অফিচত দেখিলোঁ আকৌ তলা লগোৱা এইবাৰ আকৌ মই চাবি আনিব যোৱাত নাই সেইটো কাৰণে ইয়াকে ক'লোঁ মেকুৰী যাচোন চাবিবাৰ লৈ যা যা আকৌ সিও চাগে তাৰ লেংগুৱেজতে গালি দিছে এনিৱে প্ৰকাশ জেগা এইটো ঘূৰোৱা দেখি ময়ো আহিলোঁ ঘূৰাবৰ কাৰণে কিন্তু এনিৱে ভ্লগটো ভাল পালে ফ'ল' কৰি দিব